গোলাঘাট আভিযান্ত্ৰিক মহাবিদ্যালয়ৰ বিষয়ববীয়াসকল, সেউজ বন্ধনৰ কৰ্মকৰ্তাসকল, মোৰ লগত থকা আমাৰ ৰোটেৰিয়ানসকল। গগৈ ডাঙৰীয়াই কঁঠালৰ বিষয়ে গোটেইখিনি কথা আপোনালোকক কঢ়িয়াই ক'লে। কিয় আজি আমি কঁঠালৰ বাছি ল'লোঁ যে কঁঠাল গছেই আমি লগাম আৰু দুটামান ৰাধাচূড়া কৃষ্ণচূড়াৰ পুলিও আমি সন্মুখত লগাম। কঁঠালৰ প্ৰয়োজনীয়তা, কঁঠাল মোৰ বোধেৰে মেঘালয়ৰ এইটো এটা তেওঁলোকৰ ষ্টেট ফুড। আৰু আপোনালোকে যদি ইণ্ডিয়ান কি কয় এণ্টাৰপ্ৰেনাৰশ্বিপ ডেভেলপমেণ্ট, য'ত আমাৰ ঘৰৰে কঁঠাল এজোপাৰ তলত মানে কিবাকিবি চাফা কৰি থাকোঁতে দেখিলোঁ আৰে আঁঠুৱাৰ নিচিনাকৈ দেখোন এইবোৰ কঁঠালৰ পাতৰ নেট। মই নেটখিনি কালেক্ট কৰিলোঁ। কঁঠালৰ পাতখিনিয়ে আচলতে অকল ভেইনছ এণ্ড ভেনিচনছখিনি থাকি গ'ল। গতিকে তাৰ ওপৰত আপুনি ধুনীয়া এখন মানে ফটোগ্ৰাফ বনাব পাৰে বা পেইণ্টছ কৰিব পাৰে, হেৰি কৰিব পাৰে। কিন্তু আজি এই চিলেকশ্যনটোৰ এটা মেইন উদ্দেশ্য সফল কৰিব। আমাৰ যুৱক যুৱতীসকলে বহুত সময়ত আঠাৰ কাৰণে হওক কঁঠাল খাবলৈ বেয়া পায়। হায়দৰাবাদত দেখিব কঁঠাল ফুটা ফুটাকৈ বজাৰত বিক্ৰী কৰে। আমাৰ যেনেকৈ কিবা অন্য বস্তু বিক্ৰী কৰে, এটা কঁঠাল মানুহে নাখাব কিন্তু ঠাইতে খাব পৰাকৈ এখন প্লেটত তেওঁলোকে কঁঠালৰ 10টা 12টা ফুট বিক্ৰী কৰে। আৰু গুটিটো কোনোবাই যদি খায়, গুটিটোও তেওঁলোকে বান্ধি পেলাই দি দিয়ে। কঁঠালটো খাই গুটিটো এৰি দিয়া কথা নহয়, আচলতে কঁঠালটো খাই গুটিটো লগত লৈ অহাটোহে মেইন উদ্দেশ্য। আৰু এই নতুনকৈ অহা ছাত্ৰ ছাত্ৰীসকলে কঁঠালক যদি তেওঁলোকৰ ফুড মানে আইটেমছৰ ভিতৰত আদৰি ল'ব পাৰে, সেইটো কিন্তু আমাৰ কাৰণে খুব ভাল কথা হ'ব। আৰু আমি সদায় গাঁওবিলাকত দেখিছোঁ যে কঁঠাল থাকিলে মানুহ আহে ছাগলীক পাত খুৱাবৰ কাৰণে, কঁঠালৰ পাত বিচাৰি ফুৰে। কঁঠাল মানে ছাগলীক খুৱাবৰ কাৰণেই কঁঠালৰ ডালবোৰ কাটি কাটি নিয়ে। কিন্তু কঁঠালটো লগালৈকে আমি ধৈৰ্য নধৰোঁ, তাৰ আগতেই গছজোপা কাটি কুটি অকণমান শেষেই কৰি পেলাওঁ। কিন্তু কথাটো হ'ল যে প্ৰকৃতিক অক্সিজেন দিব। কালি মই এটা সৰু কিবা এটা মানুহ এজনে লিখিছে যে আমি যিহেতু এতিয়া পানীৰ বটল লগে লগে লৈ ফুৰিছোঁ, হয়তো আৰু 5 বছৰৰ পিছত আমি সৰু অক্সিজেন চিলিণ্ডাৰ এটাও পিঠিত বা বেগত লৈ ফুৰিব লাগিব। অক্সিজেন কমি আহিছে। সেই কথাবিলাক আমাৰ কাৰণে বহুত ডাঙৰ কথা। আৰু যিহেতু ইয়াত কিছুমান অসমৰ মেধাৱী ছাত্ৰ ছাত্ৰী ইয়াত সোমাই আছে, এইটো সাধাৰণ ল'ৰা ছোৱালীৰ এটা বাসস্থান নহয় বা কলেজ নহয়, অসমৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকলৰ আৱাসভূমি। গতিকে ইয়াত তেওঁলোকে যদি এই গছবিলাকৰ ওপৰত তেখেতে কোৱাৰ দৰে কিবা যদি গৱেষণাও যদি কৰিব খুজিছে, তেওঁলোকে কৰিবলৈ এটা সুযোগ পাব। কঁঠালৰ আঠাতনো কি কেমিকেল কম্পনেণ্টছ আছে অন্ততঃ সেইটোকে এনালাইচিছ কৰিব পাৰিব। সেইটোও কিজানি কেতিয়াবা ভৱিষ্যতে আমাৰ লেক বুলি যিটো আঠাৰ কথা কওঁ বা ৰাবাৰৰ আঠাৰ ক'ৰবাৰ ছাবষ্টিটিউট এটা কিজানি পূৰা কৰিব পাৰে। এনেকুৱা ধৰণৰ কথাবোৰ চাইণ্টিফিকেলি আচলতে তেওঁলোকে ইয়াত কিছু কাম কৰাৰ সুবিধা আহিব। আৰু সকলোতকৈ ডাঙৰ কথাটো হৈছে যে তেওঁলোকে বিশুদ্ধ অক্সিজেন পাব আৰু প্ৰকৃতিখন অন্ততঃ মানে ঠাণ্ডা হৈ থাকিব। আৰু তেওঁলোকে কঁঠালৰ তলত এতিয়া সেয়া এটা সৰু ঘৰ বনাই থৈছে। হয়তো আৰু কেইটামান সৰু সৰু মানে ছিটিং এৰেঞ্জমেণ্ট যদি থাকে, কঁঠালজোপাৰ তলতে বহি তেওঁলোকে গল্প গুজব কৰিব পাৰিব বা পঢ়া শুনাৰ কিতাপ এখন লৈও ডিছকাছ কৰিব পাৰিব। এনেকুৱা ধৰণৰ কথাবোৰো আমি চিন্তা কৰিব লাগিব। প্ৰকৃতিক অকল গছজোপা লগাই থ'লেই নহ'ব, তাৰ পৰা আৰু কি এস্থেটিক কাম আমি কৰিব পাৰোঁ সেই কথাটো আমি আলোচনা কৰিব লাগিব। আৰু সেউজ বন্ধনৰ এই প্ৰক্ৰিয়াটোৰ লগত আমি গোলাঘাট ৰোটাৰী ক্লাবে সহযোগ কৰিছোঁ। আমিও ধীৰে ধীৰে এই প্ৰচেছটো আচলতে আমিও কৰি আহিছোঁ। আপোনালোকক জনাবলৈ পাই আমি ভালো পাম যে কেন্দ্ৰীয় বিদ্যালয়খন হোৱাৰ আগতেই, যেতিয়া কেম্পাছটো ইয়ালৈ শ্বিফ্ট হোৱাৰ আগতেই আপোনালোকে দেখিব ফ্ৰণ্ট লাইনত যিবোৰ কেন্দ্ৰীয় বিদ্যালয়ত যিবোৰ গছ আছে, যিবোৰ এতিয়া ৱালৰ ওপৰলৈ উঠি আহিলে, সেই গোটেই গছখিনি আচলতে ৰোটাৰী ক্লাব গোলাঘাটে লগাইছিল। তেতিয়া সেইটো এটা এবাণ্ডন এৰিয়া আছিলে, জাষ্ট কমপ্লেক্সটো হৈছে ষ্টুডেণ্টছ নাছিলেই, ষ্টুডেণ্টছ পিছতহে শ্বিফ্ট হৈছে তালৈ। সেই গছবোৰ লগোৱাৰ পিছত আমিও নিজেও অলপ এনকাৰেজ হ'লোঁ, কাৰণ আমি বিচাৰি আছোঁ এনক্ল'জ বাউণ্ডেৰী লাগে আমাৰ, য'ত গৰু ছাগলীৰ উপদ্ৰৱ কম থাকে। আৰু জানেই গছ এজোপা লগাবৰ কাৰণে অতিৰিক্তভাৱে আৰু মিনিমাম 100 টকা এটা খৰচ কৰিব লাগে। সেই কথাবিলাক আমি চাব লাগিব যে নেচাৰেলি বস্তুখিনি গজি থাকিলে আমাৰ কাৰণে ভাল লাগিব। আৰু ছাত্ৰ ছাত্ৰীসকলেও আচলতে আজি তেওঁলোক
থকা হ'লে ভাল আছিলে তেওঁলোকে এই কথাটো বুজি পালে তেওঁলোকে হয়তো গধূলি আহি চাব ইয়াত কোনে গছ লগাই গ'ল আৰু এইবোৰ কঁঠাল গছে নে কি গছ লগালে তেওঁলোকে যদি কথাটো বুজি পায় যে ইয়াৰ যে এখন ষ্টেটে ইয়াৰ ওপৰত ৰেভিনিউ ইনকাম কৰিছে হায়দৰাবাদত ইনকাম হয় বাংলাদেশে ইয়াৰ ওপৰত মানে হেৰি কৰি আছে ডেভেলপমেণ্ট আৰম্ভ হৈছে ইকনমি ডেভেলপমেণ্ট হৈছে সেই কথাবিলাকো আমি চিন্তা কৰিব হ'ল এজোপা গছ লগালেই নহ'ব তাৰ ইকনমিক পইণ্টটো আমি ভালকৈ চাব লাগিব তো এইখিনি কথাকে মই আপোনালোকক ক'লোঁ যে আমাৰ প্ৰচেষ্টা সফল হওক আপোনালোকো ইয়াতেই থাকিব কৰ্মৰত আপোনালোকেও ইয়াৰ ওপৰত চকু ৰাখিব ভৱিষ্যতে আমি নিশ্চয় লাভৱান হ'ম অন্ততঃ এই 7 লিটাৰ পানীৰ বটলটোৰ নিচিনাকৈ অক্সিজেনৰ চিলিণ্ডাৰ এটা যাতে আমাৰ পিঠিত থাকিব লগা কণ্ডিশ্যন এটা নাহে হয় নহয় তেতিয়া সেই কথাটোৰ ওপৰতো আমি লক্ষ্য ৰাখিব লাগিব ইমানখিনিয়ে ক'লোঁ বাইদেউক আমি ধন্যবাদ দিছোঁ আমাৰ